গছ থকাটো অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। সো নমস্কাৰ মোৰ মৰমৰ ভিউৱাৰসকল, আজি মই এনেকুৱা এটা বস্তু আমাৰ ঘৰতে আছে, এনেকুৱা এজোপা গছ দেখাবলৈ আহিছোঁ, যিজোপা গছ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ বৃদ্ধি কৰিব। আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ একদম ধুনীয়াকৈ মোৰ লগত চাই যাওক। আপোনালোকে এইজোপা গছ দেখিছেনে? আপোনালোকে মই আপোনালোকৰ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এক ছেকেণ্ড, এই গছজোপা আপোনালোকে দেখিব পাৰিছেনে? ভালদৰে চাওক, ওপৰৰ পৰা তললৈ মই আপোনালোকক যিমান পাৰোঁ সিমান ধুনীয়াকৈ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। অকণমান যিহেতু চাফা কৰা হোৱা নাই, বহুত দিন লেতেৰা হৈ আছে, এয়া ফুল ধৰিবলৈ আৰম্ভ কৰিছে। এয়া ভালদৰে মই আপোনালোকে দেখি পাইছেনে নাই? এয়া যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ফুল ধৰি আছে। এজোপা এনেকুৱা এবিধ ৰোগ প্ৰতিৰোধ ক্ষমতা গছ হয়, আপোনালোকে শুনিলে আচৰিত খাব। এনেকুৱা এজোপা গছো যে আমাৰ এই অসমৰ জলবায়ুত হয়, এজোপা আছে তেনেকুৱা গছ। এইজোপা দেখিছেনে আপোনালোকে? এনেদৰে এইজোপা ইমান ওখ, বৰ বেছি ওখও নহয়। এইজোপা কঁঠাল বুলি কোৱা হয়, আমাৰ অসমীয়াত কোৱা হয় এজোপা কেঞ্চাৰ কঁঠাল। এয়া দেখিছেনে? এয়াতো ফুল ধৰিছে, এইটো দেখিছেনে? লভটো নিচিনা একদম। সকল এইজোপা কয় চ'ৰ্চত, মই আপোনালোকক লিখি দিবলৈ চেষ্টা কৰিম। গুগলত আপোনালোকে চাৰ্চ কৰিব পাৰিব। এইজোপা ইংলিছত হ'ল, ইয়াৰ নামটো চ'ৰ্চত, আৰু অসমীয়াত আমি কেঞ্চাৰ কঁঠাল বুলি কওঁ। কেঞ্চাৰ ৰোগ প্ৰতিৰোধৰ কাৰণে ইমিউনিটি ছিষ্টেম বৃদ্ধি কৰে, বহুত ধৰণৰ বেমাৰৰ পৰা আপোনালোকে ৰক্ষা পাব পাৰে। এইজোপা গছ, এনেকুৱা এজোপা গছ আপোনালোকৰ যদি হাড়ৰ যদি বিষ হয়, গাঁঠিৰ যদি বিষ হয়, তেনেহ'লেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো নহয় যে ইয়াৰ অকলে ফলটোৱে আপোনালোকৰ বেমাৰৰ কাৰণে ভাল। ইয়াৰ এইবিলাক লিপছ হয়, পাত হয়, এইবিলাক পাতবিলাকো আপোনালোকে চাহৰ বিপৰীতে আপোনালোকে চাহপানী খায়, চাহটো আপোনালোকে খায়। আমাৰ চাহটো অসমীয়া মানুহৰ অতি প্ৰিয় বস্তু বুলি কওঁ আমি। তো চাহৰ সলনি আপুনি এইটো বস্তু খাব পাৰে। ইয়াৰ পাতকেইটা যিহেতু মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। এই পাতটো আপোনালোকে খাব পাৰে। পাতটো খালি আপোনালোকে শুকুৱাই ল'ব। শুকুৱাই পেলাই আপোনালোকে অতি ধুনীয়াকৈ চাহপানীৰ সলনি আপোনালোকে এই পাতটো ধুনীয়াকৈ শুকুৱাই পেলাই আপোনালোকে খাব পাৰে। আপোনালোকৰ বেমাৰ, কাৰোবাৰ যদি ব্লাড প্ৰেছাৰ আছে, ব্লাড প্ৰেছাৰৰ কাৰণেও ভাল, আৰু হাড় বিষ, গাঁঠি বিষ, কিছুমানৰ কোমৰ বিষ বা কঁকালৰ বিষ, তেনেকুৱা ধৰণৰ বেমাৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ বৃদ্ধি কৰিব। অতি প্ৰয়োজনীয় এবিধ গছ, আপোনালোকৰ সকলোৰে ঘৰতে এইবিধ গছ থকাটো অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। আপোনালোকে এইবিধ গছ ব্যৱহাৰ কৰিব পাৰে। কাৰোবাৰ যদি ব্লাড প্ৰেছাৰত যদি আপোনালোকে ভুগি আছে, তেনেহ'লে এইবিধ গছ এইজোপা মই আপোনালোকক ফটো, গুগলত দিয়া ফটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। এইজোপা দেখিছেনে? আপোনালোকৰ যদি প্ৰয়োজন হয়, তেনেহ'লে মই আপোনালোকক এইজোপা গছ বিশেষ প্ৰয়োজন হ'লে ক'ব, কমেণ্টত জনাব। আপোনালোকক যদি লাগে তেনেহ'লে এইজোপা গছজোপা দেখিছেনে? আপোনালোকে ভালদৰে চাই লওক। এইটো কলি লাগিছে, কঁঠাল এটাও লাগিছিলে। মই ফটো মাৰি পেলাই থৈ দিছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, মই দেখাই দিম আপোনালোকক। এইজোপা গছত এটা লাগি আছিলে। বৰ কঁঠালটোৰ দৰে এইটো বৰ ডাঙৰ এবিধ ফল নহয়, সৰু ফল হয়। কেঞ্চাৰ কঁঠাল, হিন্দীত এইটো হনুমান ফল বুলি কোৱা হয়। তাৰ পাতৰ চাহ, এইবিধ ফল, এইবিধ এনেকুৱা ধৰণৰ, এইবিধ পকিলে এইটো গুটি, boost of immunity system, fight against cancer, cause reliefs from pain, stabilizing blood pressure, high antioxidant, improve digestive health,
help to feel light and active, improve skin. পাৰে কিন্তু আমাৰ ঘৰত এইটো পৰীক্ষামূলকভাৱে দেউতাই লগাই চাইছিলে হয় নে নহয় এটা ফল লাগিছিলে সেইটো ফল আগতে খাই দিয়া হ'ল আমাৰ শেষ হৈ গ'ল চিঙি দিয়া ফল বিট বুলিয়েই নহয় ইয়াৰ পাতখিনিও কেঞ্চাৰৰ কাৰণেও ভাল, স্কিনৰ কাৰণে ভাল, চুলিৰ কাৰণে ভাল, ইমিউনিটি চিষ্টেম বঢ়াবৰ কাৰণে ভাল, ইনফেকশ্যনৰ লগত ফাইট কৰে আৰু আপোনালোকৰ ব্লাড প্ৰেছাৰ থাকিলেও ভাল, কঁকালৰ বিষ গাঁঠিৰ বিষ কাৰণে। ভিউৱাৰ্ছসকল আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এইটো ভিডিঅ' বিশেষকৈ বেমাৰৰ মানুহৰ কাৰণে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰণে মই যিমানখিনি ক'বলৈ আপোনালোকক চেষ্টা কৰিছোঁ মই যিমানখিনি জানো সিমানখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰণে অতি প্ৰয়োজনীয় বস্তু এইজোপা কঁঠাল যিহেতু তো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো ইমান দেৰি আপোনালোকে অতি সুন্দৰভাৱে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।